সকলোলৈকে নমস্কাৰ। আজি নিয়মক এনেদৰে ৰেডি কৰা দেখি আপোনালোকে গম পাইছেই চাগে। যিহেতু আজি নিয়মৰ 10 মাহ সম্পূৰ্ণ হৈছে, সেইকাৰণে আকৌ তাইক 10 মাহৰ ফটোশ্বুটটা আকৌ আমি ঘৰতে কৰাম বুলি ভাবিছোঁ। এয়া নিয়মৰ পেহীয়েকে ডেক'ৰেশ্যনৰ কামত লাগি গৈছে। ময়ো অলপ হেল্প কৰি দিছোঁ তাইক। এনেদৰে আমি অলপ ডেক'ৰেশ্যন কৰি লৈছোঁ। আৰু আমাৰ ডেক'ৰেশ্যনৰ কামখিনি সম্পূৰ্ণ হৈ যোৱাৰ পিছত নিয়মক এনেদৰে ৰেডি কৰাই লৈছোঁ। আৰু নিয়মে আজিকালি ড্ৰেছবোৰ পিন্ধালে বৰ অশান্তি পায়। তাইক ড্ৰেছটো যেনে তেনে এয়াই পিন্ধাই ল'লোঁ। তাইক ড্ৰেছটো পিন্ধোৱাৰ পিছত আমি অলপ ডেক'ৰেশ্যনৰ কামখিনি আৰু বাকী থকাৰ কাৰণে তাইক এনেদৰে আমি বিজি কৰাই ৰাখিছোঁ। প্ৰথমতে আমি যিটো ডেক'ৰেশ্যনে কৰাম বুলি ভাবিছিলোঁ, সেই ডেক'ৰেশ্যনটো পিছত কৰা নহ'ল। আকৌ বেলেগ এটা ডেক'ৰেশ্যন দিহে ফটোশ্বুটটো কৰা হ'ল। আৰু তাৰপিছত তাইক এনেদৰে ফটোশ্বুটৰ কাৰণে বহুৱাই ল'লোঁ। যিহেতু তাই আজিকালি অলপ আমনি পায় এইবোৰ ফটো মাৰি থাকিলে, সেইকাৰণে দুখনমান ফটোৱেই তুলি ল'লোঁ। এয়া লাষ্টত দেখিছেনে বাৰু, তাই আমনি পাই কান্দিবলৈ ধৰিলে। বৰ অশান্তি পায় তাই এইবোৰ আজিকালি। এই মিনি ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই।